ফ্ৰেণ্ডছ, গুড মৰ্ণিং। সকলোকে মোৰ নতুন ইউটিউব চেনেল টিপছি খাতাটোলৈ স্বাগতম জনাইছোঁ। ভালনে আপোনালোকৰ? মোৰ ভালেই, সদায় ধুনীয়াকৈ আছোঁ, ভালকৈ আছোঁ। আপোনালোকো ভালকৈ থাকিব। ভাবি আছিলোঁ বহুত দিনৰ পৰা এটা ইউটিউব চেনেল খোলাৰ কথা, কিন্তু খোলা হোৱা নাছিলে। বিয়াৰ আগতে খুলিম বুলি ভাবিছিলোঁ বিয়াৰ ভিডিঅ'বিলাক ধুনীয়াকৈ সযতনে ৰাখিম, কাৰণ বিয়াটো এবাৰেই হয়। কিন্তু নাই, নোৱাৰিলোঁ। মানে ভয় লাগিলে, পাৰিম নে নোৱাৰিম। ইউটিউব চেনেলটো খুলিম হয়, ভিডিঅ' দিব পাৰিম নে নোৱাৰিম, বা ভিডিঅ'বিলাক বনাব পাৰিম নে নোৱাৰিম। বিয়াৰ সময়ত এডিট কৰা মেলা এইবিলাক বহুত কাম থাকে, সেইবিলাক মই ভালকৈ নাজানো। এতিয়া শিকিম ভালকৈ, লাহে লাহে। এতিয়াও নাজানো, এতিয়া ভালকৈ শিকিম, ভালকৈ লাহে লাহে শিকিম। আপোনালোকৰ মৰম পালে আৰু ভিডিঅ' সেইকাৰণে নুখুলিলোঁ। এতিয়া বিয়াৰ পিছত খুলিছোঁ, আৰু আজি মোৰ প্ৰথম ভিডিঅ' আপোনালোক সকলোৱে চাব। আজি দিনটোনো কেনেকৈ কি কৰোঁ। আজি ভাবিছোঁ তিনিচুকীয়া টিলিঙা মন্দিৰৰ পৰা আহোঁ। ইয়াৰ পৰা বেছি দূৰ নহয়, বিয়াৰ পাছতে যাব লাগিছিলে, কিন্তু যাব নোৱাৰিলোঁ। বৰষুণ দি থকাৰ কাৰণেও, তাৰপাছতে বতৰটো বহুত বেয়া আছিলে মাজতে, সেইটো কাৰণে যাব নোৱাৰিলোঁ। তাৰপাছতে এখেতৰ ডিউটি থাকিলে সেইটো সম্ভৱ নহয়, মানে পটককৈ ক'ৰবাত যোৱাটো তেওঁৰ টোপনি ক্ষতি হয়, বা দিনত থাকিলেতো ৰাতিপুৱা 4টা বজাত যাবলগীয়া হয়, বা ৰাতি থাকিলে তেওঁ আহি পায়হি 6টাত 7টাত শুই দিয়ে, এনেকৈ নহয়। আৰু পাপাৰো এক্সিডেণ্ট হ'ল, আপোনালোকে সকলোৱে জানে চাগে, বহুতে জানে, ৰিম্পিৰ ভিডিঅ'ত দেখিছে। তাৰপাছতে সেইকাৰণে যাবলৈ নহ'লে, কিন্তু আজি যাওঁ। আজি আমাৰ পৰা 1 মাহ 28 আজি 28 29 1 মাহ 2 দিন যাওঁ টিলিঙা মন্দিৰত, চাকি জ্বলাই আহোঁগৈ। ভালকৈ আমাৰ যুগ্ম জীৱনটো ভাল হ'ব বাবে, আৰু দুইখন ঘৰত যিবিলাক অশান্তি, এখন ঘৰত ইমান মানে পাপাৰ অশান্তি, পাপাৰ এক্সিডেণ্ট হ'ল, সেইটোৰ বাবেও চাকি এগছ দিম ভাবি আছিলোঁ। তেওঁ ভালকৈ ভাল হওক, সোনকালে ভাল হওক, আপোনালোকেও আশীৰ্বাদ কৰিব। আহকচোন মোৰ নতুন ভিডিঅ'টোলৈ আপোনালোক স্বাগতম জনাইছোঁ। আমি আহি আছোঁ টিলিঙা মন্দিৰলৈ। সুমন বা কালি শিৱসাগৰৰ পৰা আহি পাইছেহি, আৰু আজি লৈ আহিছোঁ। সকলোৱে জানে চাগে, টিলিঙা মন্দিৰত গ'লে টিলিঙা বান্ধিব লাগে, নহ'লে এনেকৈ ৰছী খুটাত বান্ধিব লাগে। সেয়া ময়ো বান্ধি আছোঁ, এওঁ ভিডিঅ' বনাই দিছে। তিনিচুকীয়াৰ টিলিঙা মন্দিৰ বৰডুবিত আছে, সকলোৱে জানে। ধুনীয়াকৈ আছে, চাৰিওফালে টিলিঙা। মন্দিৰ গ'লোঁ, টিলিঙা মন্দিৰ, চাকি বন্তি জ্বলালোঁ, ভাল লাগিলে। বহুত দিনৰ পিছত গৈ, মানুহ বেছি নাছিলে, যিহেতু আমি সোনকালে গৈছিলোঁ, মানুহ বেছি ভিৰ ভাৰ নাপালোঁ। সোনকালে চাকি বন্তি দি আজৰি হৈ ঘৰলৈ আহিলোঁ। যাম এতিয়া ঘৰলৈ। চাই থাকিব মোৰ ভিডিঅ'টো, যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। সেয়ে মন্দিৰৰ পৰা আহিলোঁ, ভাল লাগিলে মন্দিৰত গৈ। বহুত দিনৰ মূৰত গ'লোঁ, জিৰ'তে গৈছিলোঁ যদিও, আজি আকৌ গৈ ভাল লাগিলে। বা মই আৰু এওঁ গৈছিলে, মা যোৱা কথা আছিলে, মা কিন্তু মেডিকেল যাবলগীয়া আছিলে কাৰণে নগ'লে মা। এতিয়া গৈছে মা মেডিকেল, মায়ে ভাবিলে দেৰি হ'ব, মানুহ ভিৰ হ'ব বুলি, সেইকাৰণে মা নগ'লে। মা ওলাই মেলিও ৰেডি হৈ আছিলে, কিন্তু নগ'লে। ৰছী দিলে, পিন্ধিলোঁ।